যিসকলে অতিমাত্ৰা চিন্তা কৰে বা যিসকলে অভাৰথিংকিং কৰে সেইসকলে কিয় কৰে আৰু মই যদি আপোনালোকক কওঁ যে অভাৰথিংকিং বোলা এই পৃথিৱীত কোনো বস্তু নাই বুলি আপোনালোকে বিশ্বাস কৰিবলৈ হয়তো কঠিন হৈ পৰিব। এইটো এটা মাত্ৰ বিভ্ৰান্তিহে আৰু এই বিভ্ৰান্তি আপুনি নিজেই সৃষ্টি কৰে। কিন্তু যদি মই আপোনালোকক কওঁ আপুনি সন্মত হওক বা নহওক এইটোৱে সত্য যে যিসকলে অভাৰথিংকিং কৰে বা যিসকলে অতিমাত্ৰা চিন্তা কৰে তেওঁলোকৰ হাতত বেলেগ একো কাম নাথাকে, যাৰ ক্ষেত্ৰত তেওঁলোকে অভাৰথিংকিং কৰি থাকে। কথাবিলাক মানে অভাৰথিংকিং কৰি থাকে, অতিমাত্ৰা তেওঁলোকে চিন্তা কৰি থাকে। প্ৰথম কথাটো হ'ল যে আপোনাৰ আনৰ ওপৰত আপোনাৰ যিখিনি প্ৰত্যাশা সেইখিনি বহুত বেছি, আপুনি মানসিকভাৱে বহুত বেছি দুৰ্বল, আপুনি ইম'চনেলি আৰু ইণ্টাৰনেলি দুৰ্বল হোৱাৰ বাবে নিজকে বহুত বেছি দুৰ্বল বুলি ভবাৰ বাবে আনৰ ওপৰত আপোনাৰ প্ৰত্যাশাবিলাক বহুত বেছি থাকে, আনৰ ওপৰত আপোনাৰ যিকোনো এটা কামত আশা বহুত বেছি থাকে। নেকি সেই আশাসমূহ পূৰণ নহয় তেতিয়া আপুনি সেই কথাসমূহ ভাবি আপোনাৰ নিজৰ সময়খিনি নষ্ট কৰাৰ লগতে আপুনি বহুত বেছি মানসিকভাৱে দুৰ্বল হৈ পৰে। এই যি অভাৰথিংকিং, এই অভাৰথিংকিং একো নহয়, ই আপোনাৰ দ্বাৰাই সৃষ্টি হোৱা এখন জাল য'ত নেকি আপুনি নিজেই আবদ্ধ হৈ আছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো কি হ'ল জানেনে? ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে যে আপোনাৰ কোনো এটা লক্ষ্য নাই, আপোনাৰ কোনো এটা উদ্দেশ্য নাই আৰু আপোনাৰ হাতত এনেকুৱা কোনো কাম নাই যিটো কামত নেকি আপুনি ধ্যান দি আপোনাৰ নিজৰ সময়খিনি ব্যস্ত ৰাখিব পাৰিব। কোনো এটা লক্ষ্য আৰু কোনো এটা উদ্দেশ্য নথকাৰ বাবেহে আপোনাৰ সেই অভাৰথিংকিংবিলাক আহি থাকে। যোনে সোমাইছে এই জালখনত ইয়াৰ বাহিৰলৈ আপোনালোকে ওলাই আহিবলৈ চেষ্টা কৰক। আপুনি সম্পূৰ্ণভাৱে ঠিক আছে, আপুনি নিজকে বহুত বেছি দুৰ্বল বুলি ভাবিছে আৰু এই যে আপুনি নিজকে বহুত বেছি দুৰ্বল বুলি ভাবিছে এইটোৱে আপোনালোকৰ আটাইতকৈ ডাঙৰ ভুল। মনত ৰাখিব যে যিজন মানুহ মানসিকভাৱে শক্তিশালী হয় তাৰ নেকি আনৰ ওপৰত প্ৰত্যাশা বহুত বেছি কম, তেওঁ এই ফাল্টু কথাবিলাক মনত পেলাই থাকিবলৈ তেওঁৰ হাতত সময় নাথাকে। যিয়ে নেকি নিজৰ ওপৰত বিশ্বাস কৰে, যিয়ে নেকি নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু যিয়ে নেকি নিজক আত্মবিশ্বাস কৰে, যিয়ে নেকি নিজৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ নেকি অগ্ৰাধিকাৰ স্পষ্ট হৈ থাকে, তেওঁ কেতিয়াও অভাৰথিংকিং হ'ব নোৱাৰে। এই কথাবোৰ অভাৰথিংকিং কৰি থাকিবলৈ তেওঁৰ হাতত কোনো ফাল্টু সময় নাথাকিব। যেতিয়া নেকি আপোনালোকৰ জীৱনত কোনো এটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ নাথাকে তেতিয়াহে আপুনি অভাৰথিংকিং কৰি থাকে। মই এটা উদাহৰণ দিছোঁ, ভালকৈ শুনিব। ধৰি লওক আপোনাৰ পৰিয়ালৰ এজন বহুত বেছি ভাল মানুহ যাক আপুনি বহুত বেছি ভাল পায়, যাক আপুনি বহুত বেছি বিশ্বাস কৰে, তেওঁ ধৰি লওক হস্পিটেলত আছে আৰু আপুনি ধৰি লওক যে আপুনি বহুত বেছি ডাঙৰ এজন অভাৰথিংকাৰ আৰু সেই সময়ত আপোনাৰ বাহিৰে আৰু সেই মানুহজনৰ ওচৰত আপোনাৰ বাহিৰে আপোনাৰ কোনো নাই বা বেলেগ আৰু কোনো মানুহ নাই আৰু 10 মিনিটৰ ভিতৰত আপোনাক ব্লাড লাগে, আপুনি নাজানে যে আপুনি ব্লাড বেংক ক'ত আছে। এতিয়া কওঁ যে সেই সময়ছোৱাত, সেই পৰিস্থিতিত, সেই সময়ছোৱাত আপুনি সেই অভাৰথিংকিঙত ভাবি থকা সেই কথাবিলাক আপোনাৰ সেই সময়ত মনত পৰিবনে? নিশ্চয় নপৰিব। আপোনাৰ মনত এটাই লক্ষ্য থাকিব, যে এটাই কাম থাকিব, যিটো কাম হৈছে আপুনি তেজ কেনেকৈ যোগাৰ কৰিব। আপোনালোকে সকলোৱে বুজি পাইছেনে যে মই কি ক'ব বিচাৰিছোঁ? যেতিয়া আপোনাৰ জীৱনত কোনো এটা লক্ষ্য বা কোনো এটা উদ্দেশ্য থাকিব তেতিয়া আপুনি সেই অভাৰথিংকিং কৰিবলৈ কোনো আপোনাৰ সময় নাথাকিব। আপুনি নিজকে যিমান দুৰ্বল বুলি ভাবিছে ন, আপুনি সিমান দুৰ্বল আপুনি নহয়, আপুনি বহুত বেছি শক্তিশালী। কিন্তু মনত ৰাখিবলৈ কথা এইটোৱে যে এই যিবিলাক অভাৰথিংকিং বা এই যিবিলাক কথা, এই কথাবিলাকে আপোনালোকক বহুত বেছি দুৰ্বল কৰি পেলাইছে। আপুনি ভিতৰৰ পৰা শক্তিশালী হ'বলৈ শিকক। আনৰ ওপৰত আপুনি যিমান আশা কৰে, আনৰ পৰা যিমান আশা কৰে বা আপোনাৰ আনৰ পৰা যিমান প্ৰত্যাশা থাকে সেইবিলাক কম কৰি দিয়ক। আৰু চবতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আপুনি জীৱনত কিবা এটা লক্ষ্য স্থিৰ কৰি লওক। আনৰ মাজত আপোনালোকে যিবিলাক গুণ দেখে সেই গুণখিনি আপোনাৰ মাজতো আছে, কিন্তু আপুনি নিজৰ ইমেজটো দুৰ্বল কৰি পেলাইছে যে আপুনি সেই কথাবিলাক বা সেই আপোনাৰ যিটো লক্ষ্য বা আপোনাৰ যিখিনি কথা বা যিখিনি কাম সেইখিনি আনৰ পৰা বেছি প্ৰত্যাশা কৰে, আনৰ পৰা আপুনি এইখিনি বিচাৰি ফুৰিছে, যাৰ ক্ষেত্ৰত আপোনাৰ ইমেজটো নিজে বা আপোনাৰ ইমেজটো আপুনি নিজে দুৰ্বল কৰি পেলাইছে। আপুনি যদি মানুহৰ আগত বহুত বেছি দুৰ্বল হয়, আপুনি যদি মানুহৰ আগত বহুত বেছি ইম'চনেলি হয় আৰু বহুত বেছি দুৰ্বল হয়, তেতিয়া আপোনালোকে এই পৃথিৱীত স্থিতি থকাটো আপোনালোকে বহুত বেছি কঠিন হৈ পৰিব। অলপ শক্তিশালী হ'বলৈ শিকক। নিজৰ মগজটোক কামত লগোৱাৰ এটা কাৰণ বিচাৰি লওক। মই এজন মানসিকভাৱে বহুত বেছি শক্তিশালী ব্যক্তি। আপুনি নিজকে নিজে ভাবি লওক যে মই এজন শক্তিশালী ব্যক্তি, মই যিকোনো কথাত তল নাযাওঁ, মোৰ এটা নিৰ্দিষ্ট লক্ষ্য আছে, এটা নিৰ্দিষ্ট টাইমত মোৰ কিবা এটা কাম আছে, সেইখিনি কৰিবই লাগিব, মই জীৱনত সফলতা লাভ কৰিব পাৰিম।